হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগতে আছিল 42টা ছাবস্ক্ৰাইবাৰ আৰু আজি 43টা হ'ল গাইজ। আৰু সেই 43 নম্বৰ ছাবস্ক্ৰাইবাৰটোক মই বহুত বেছি থেংক ইউ জনাইছোঁ। মোৰ মনৰ পৰা তেওঁক অভিনন্দন জনাইছোঁ। আমাৰ ওচৰতে আছে এখন শিৱ পূজা আৰু সেই শিৱ পূজাখন 5 দিনীয়াকৈ অনুষ্ঠিত কৰিছে আৰু তাকেই বুলি আপোনালোকক দেখুৱাম বুলি এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু বলকচোন তাত যাওঁ। আৰু আজি হৈছে গাইজ শিৱ পূজা, শিৱৰাত্ৰি। আৰু সেইকাৰণে গাইজ অলপ ফুৰিবলৈ আহিছোঁ, কিয়নো আমাৰ ওচৰতে শিৱ পূজা এখন হৈছে আৰু মই চলাই আছোঁ বাইক। গাইজ চাওঁ, এখন হাতেৰে বাইক চলাবলৈ বহুতেই বেছি কষ্ট হয়। আৰু এতিয়া বাঁহৰ তলৰ এটা সৰু সৰু ৰাস্তাটো বহুতেই বেছি বেয়া, লাহে লাহে আহিব লগা হৈছে গাইজ। আৰু এই বাঁহৰ ৰাস্তাটোৰে আমি সেই শিৱ পূজাখন চাবলৈ গৈ আছোঁ। আপোনালোককো যিমান পাৰোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই শিৱ পূজাখনত শেষৰ দিনা মানে 5 দিনৰ কাৰ্যসূচী, কিন্তু 5 নম্বৰ কাৰ্যসূচীৰ দিনা জুবিন দা ইয়ালৈ আহিব। আৰু জুবিন দা অহাৰ দিনা মই এটা ভালকৈ ভিডিঅ' বনাম, আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু কেমেৰাটো কপি আছে গাইজ, আপোনালোকে ভালদৰে ধৰি চাই থাকক, কিয়নো ৰাস্তাটো অলপ বেয়া, সেইকাৰণে অলপ কেমেৰাটো কপিছে, আপোনালোকে বেয়া নাপাব। আৰু এনেকৈ ছাপোৰ্ট কৰি যাওক গাইজ। এটা দুটাকৈ ছাবস্ক্ৰাইবাৰ কৰি মই 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। আৰু 1000 হোৱাৰ দিনা আপোনালোকক সকলোকে মই এটা ছাৰপ্ৰাইজ দি আছোঁ। আৰু আহি ফাইনেলি পালোঁ সেই ঠাইখন। আৰু ৰ'ফালে চাওক গাইজ, লাইট তেনেকৈ দিছে আৰু ফিল্ডখনলৈ অলপ আছে আৰু অলপমান গ'লেই আমি সেই ফিল্ডখন পাম। আৰু আপোনালোকে শুনিছেই চাগে যে বিশ্বৰ 2য় বৃহত্তম গছ এইখিনি ঠাইতে আছে গাইজ। আজি ইয়াত মানুহ সিমান এটা নাই, যিহেতু আজি প্ৰথম আৰু ঘৰে ঘৰে চবে পূজা কৰাত ব্যস্ত। এই হ'ল আমাৰ জোলাপি গাইজ, এইমাত্ৰ কিনিলোঁ আৰু ইয়াক আমি এতিয়া খাম গাইজ। আৰু ইয়াত উঠি নাচায় জোলাপি, কলা জোলাপি বহুতে বেছি ভাল লাগে খাই। জুবিন আহিব আৰু এই বক্স বাজি আছে গাইজ। কলা জোলাপি মানে মাহৰ জোলাপি কোনে কোনে খাই ভাল পায় এইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইয়াত যদি গাইজ দোকান চাই, দোকান বহুতেই বেছি দোকান আহিছে। আৰু জোলাপিৰ দোকান 1 2 3খান জোলাপিৰ দোকান আহিছে গাইজ। এতিয়া বেছি মানুহ নাই, কিন্তু কালিৰ পৰা কিমান চাব মানুহ। আৰু এইখন ষ্টেজতে গাইজ চাগে জুবিন দা আহিব। আৰু এতিয়া আহি আছোঁ আমি ঘৰৰ ফালে। আৰু ঘৰৰ ফালে আহোঁতে ৰাতি হৈ গ'ল গাইজ। চাব পাৰে আপোনালোকে আন্ধাৰ চাৰিওফালে, আৰু আন্ধাৰৰ মাজে মাজে আমি ঘৰলৈ বুলি বাট মেলিলোঁ। ইফালে আমাৰ গাঁৱতো আজি শিৱ পূজা বুলি গাইজ খিচিৰিৰ আয়োজন কৰিছে, আৰু তাৰ বাবে ইয়াত খিচিৰি বনাই আছে। আৰু অলপমান পিছতে ইয়াতে খিচিৰি বিতৰণ কৰিব। আৰু এয়া হৈছে আজিৰ প্ৰসাদ। আৰু এই প্ৰসাদ খাই আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। কেনেকুৱা লাগিছে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ বাই।